পর্যবেক্ষণ যদি আমি পর্যবেক্ষণের কথা কলো, পর্যবেক্ষণের শর্তর কথা কলো, পর্যবেক্ষণের কি আছে কিছু তোমার দোষ আছে, ডিসএডভান্টেজ বলি যেটো কোৱা হৈছে, কিছু দোষ আছে। কি দোষ আছে যে ইতিমধ্যে আমি পর্যবেক্ষণের শর্তসমূহৰ পালো যে শুদ্ধ পর্যবেক্ষণের কারণে তিনিটা শর্তৰ প্রয়োজন। এই শর্তসমূহ মানি শর্তসমূহ শুদ্ধ পর্যবেক্ষণের কারণে তিনিটা শর্তৰ প্রয়োজন। এই শর্তসমূহ মানি চলিলে পর্যবেক্ষণ ভুল হওয়ার সম্ভাবনা কম থাকে। কিন্তু সেই শর্তসমূহ যদি মানি চলা নহয় তেনেহলে কি হ'ব, পর্যবেক্ষণ ভুল হ'ব। আৰু সেই যে ভুল হল সেইটো হ'ব পর্যবেক্ষণের কারণে এটা দোষ। পর্যবেক্ষণ নির্ভুল হলেহে তার উপর ভিত্তি করে প্রতিষ্ঠা করা বচন নির্ভুল হব। তর্কবিদ মিলে সেয়েহে দুই ধরনের পর্যবেক্ষণক দোষ ওলাইছে। যে তর্কবিদ জেএস মিলে কি কৰিছে পর্যবেক্ষণের ক্ষেত্ৰত দুই ধরনের দোষৰ কথা কৈছে, টু টাইপস অফ ডিসএডভান্টেজ। নাম্বার 1 অপর্যবেক্ষণ দোষ বা অনবেক্ষণ দোষ। নাম্বার 2 ভ্রান্ত পর্যবেক্ষণ। যে অপর্যবেক্ষণ কি, যে অপর্যবেক্ষণের সময়ত পর্যবেক্ষণের লগত সম্পর্কিত বিষয়সমূহক বা বস্তুসমূহক লক্ষ্য নকৰাৰ ফলত পর্যবেক্ষণত যি দোষ ঘটে তাকে অপর্যবেক্ষণ দোষ বা অনবেক্ষণ দোষ বুলি কোৱা হৈছে। লাগতিয়াল বিষয়ক বাদ দি পেলাই, যে পর্যবেক্ষণ এটা করার সময় লাগতিয়াল বিষয় এটা বাদ দি পেলাই অলাগতিয়াল বিষয় এটা যদি আমি অধিক মনোনিবেশ কৰোঁ বা সেই ক্ষেত্ৰত যদি আমি বেছি গুৰুত্ব আৰোপ কৰোঁ তেতিয়া কি হ'ব, তাত ভুল হোৱাৰ সম্ভাৱনা থাকিব। আৰু যিটো বস্তু আমি পর্যবেক্ষণ কৰিব লাগে সেই বস্তুটো পর্যবেক্ষণ নকৰি পেলাই আন এটা বস্তু যেতিয়া আমি পর্যবেক্ষণ কৰিম তেতিয়াও পর্যবেক্ষণত কি হ'ব, ভুল হোৱাৰ সম্ভাৱনা থাকিব আৰু তেতিয়াই এটা দোষ ঘটিব। আৰু তাক কোৱা হৈছে অপর্যবেক্ষণ দোষ। আৰু 2 নম্বৰত কোৱা হৈছে ভ্ৰান্ত পর্যবেক্ষণ দোষ। যে ভ্ৰান্ত পর্যবেক্ষণ দোষ কি, যে বস্তু এটা আছে তার পরিবর্তে যদি আমি আন এটা বস্তুক মানে আমি পর্যবেক্ষণ কৰোঁ সেইটো হ'ব ভ্ৰান্ত পর্যবেক্ষণ দোষ। যি পর্যবেক্ষণত ভুল হয়, অর্থাৎ এটা বস্তুৰ ঠাইত আন এটা বস্তু বুলি ভবা হয়, তেনে পর্যবেক্ষণক ভ্ৰান্ত পর্যবেক্ষণ বুলি কোৱা হৈছে। ভ্ৰান্ত পর্যবেক্ষণৰ মূলতেই হ'ল ইন্দ্ৰিয় দোষযুক্ত বা প্ৰাকৃতিক পৰিৱেশত পর্যবেক্ষণৰ বাবে উপযুক্ত নহয়। উদাহৰণস্বৰূপে যে আমি জোনাক নিশা ৰাস্তা দি গৈ থকাৰ সময়ত আমি ৰছী এডালক সাপ বুলি ভুল কৰিছোঁ। ৰছী পৰি আছে বাট পোহৰ কম থকাৰ কাৰণে আমি ৰছীৰ ঠাইত আমি সাপ দেখা পাই আমি ভয় পাই গৈছোঁ। কেতিয়াবা জোনাক নিশা এতিয়া ধৰা নিয়ৰ পৰি আছে, তুমি অকলে গৈ আছা, মনে মনে ভয় লাগি আছে, ভয় ভাৱত গৈ আছা, ইফালে এনেকুৱা লৰচৰ কৰি আছে, বগা লৰচৰ কৰি আছে, তুমি ভাবিলা তাত ভূত বুৰি ৰৈ আছে, হুলস্থুল লগাই দিলা, একেবাৰে চিঞৰ বাখৰ লগাই দিলা, কি হৈছে ৰাস্তাত ভূত ওলাইছে বোলে। মানুহ দৌৰি আহিল, লাইট চাইট লৈ আহিল, নাই ভূত নাই বুলি, ইয়াতেইতো ভূত আছিল। তাতে দেখাবা কলগছৰ পাতত নিয়ৰ পৰিছে, পাতটো বতাহত লৰচৰ কৰি আছে আৰু তুমি ভূত বুৰি দেখা পালা, তো ভুল হৈ গ'ল। এইটো কোৱা হ'ব ভ্ৰান্ত পৰ্যবেক্ষণ। এটা বস্তু আছে তাৰ পৰিৱৰ্তে আমি আন এটা ভ্ৰান্ত এটা ধাৰণাই আমি ভুল কৰি পেলালোঁ, হয়নে? কেতিয়াবা চাবা যে বালিচৰত বা একদম পকা ৰাস্তাবিলাকত যেতিয়া যোৱা যায় দেখা যায় যে অলপ দূৰে পানী আছে, বাট ওচৰত যাব নাই, পানী নাই। সেইটো কি? ভ্ৰান্ত পৰ্যবেক্ষণ। আৰু সেইকাৰণে তোমাৰ জেছ বুলিয়ে কৈছে যে পৰ্যবেক্ষণৰ কাৰণে দুই ধৰণৰ ভুল কৰা হয়, এটা হ'ল অপৰ্যবেক্ষণ, আনটো হ'ল ভ্ৰান্ত পৰ্যবেক্ষণ। পৰ্যবেক্ষণৰ প্ৰকাৰ আকৌ পৰ্যবেক্ষণক তোমাৰ ভাগ কৰা হৈছে যে পৰ্যবেক্ষণক তোমাৰ নিৰীক্ষণ আৰু পৰীক্ষণ পৰ্যবেক্ষণক ভাগ বুলি আগতে আমি উল্লেখ কৰিছোঁ। এই নিৰীক্ষণ আৰু পৰীক্ষণে হৈছে আগমনৰ বস্তুগত ভিত্তি। আগমনৰ বস্তুগত কি? নিৰীক্ষণ আৰু পৰীক্ষণই হ'ল আগমনৰ বস্তুগত ভিত্তি। আৰু আজিৰ আলোচনাৰ বিষয়বস্তু যিহেতু আছিল যে আগমনৰ বস্তুগত ভিত্তি কি? নিৰীক্ষণ আৰু পৰীক্ষণ ইজিকাল টু পৰ্যবেক্ষণ। নিৰীক্ষণ ইতিমধ্যে কোৱা হৈছে যে প্ৰাকৃতিক পৰিৱেশত নিৰ্দিষ্ট উদ্দেশ্যেৰে কোনো প্ৰাকৃতিক ঘটনাক পদ্ধতিগতভাৱে আৰু সুনিয়ন্ত্ৰিতভাৱে কৰা প্ৰত্যক্ষই হ'ল নিৰীক্ষণ। যে কোনো এটা বস্তু প্ৰাকৃতিকভাৱে মানে কোনো যন্ত্ৰপাতি অনুবীক্ষণ দূৰবীক্ষণ যন্ত্ৰ নোলোৱাকৈ একেবাৰে নেচাৰেলি প্ৰাকৃতিকভাৱে বস্তু এটাক যেতিয়া আমি এটা উদ্দেশ্য লৈ পেলাই আমি সেই বস্তুটোক আমি লক্ষ্য কৰিম, তাকে কোৱা হ'ব নিৰীক্ষণ, অৰ্থাৎ চিম্পল অবজাৰভেশ্যন। নিৰীক্ষণত কেইটামান বৈশিষ্ট্যৰ কথা উল্লেখ কৰা হৈছে। নাম্বাৰ 1, নিৰীক্ষণ নিৰ্দিষ্ট উদ্দেশ্যৰে কৰা এক প্ৰত্যক্ষ। যে নিৰীক্ষণটো এটা নিৰ্দিষ্ট উদ্দেশ্য লৈ পেলাই কৰিব লাগিব। এনেই আমি কেৱল বস্তু এটা চাই থাকিলেই তাক আমি পৰ্যবেক্ষণ কৰা নহ'ব, আমাৰ এটা উদ্দেশ্য লক্ষ্য থাকিব লাগিব। নাম্বাৰ 2, নিৰীক্ষণ প্ৰাকৃতিক ঘটনাৰ প্ৰত্যক্ষ। যে নিৰীক্ষণ আমি প্ৰাকৃতিক ঘটনাৰ লগত জড়িত হৈ থাকিব, প্ৰাকৃতিক নেচাৰেলভাৱে হ'ব লাগিব। নাম্বাৰ 3,
নিৰীক্ষণ প্ৰাকৃতিক পৰিৱেশৰ মাজতে কৰা কোনো ঘটনাৰ প্ৰত্যক্ষ যে প্ৰাকৃতিক একেবাৰে নেচাৰেল মানে ডাইৰেক্ট পোনপটীয়াভাৱে আমি প্ৰাকৃতিক ঘটনাৰ লগত জড়িত কোনো বস্তু এটাক আমি কি কৰিব লাগিব লক্ষ্য মানে এটা উদ্দেশ্য লক্ষ্য লৈ পেলাই যেতিয়া লক্ষ্য কৰিম তাকে কোৱা হ'ব নিৰীক্ষণ। 4 নম্বৰত কোৱা হৈছে যে নিৰীক্ষণত ঘটনা অনিয়ন্ত্ৰণাধীন। আমি যেতিয়া নিৰীক্ষণ কৰিম তেতিয়া সেই ঘটনাটো বা যিটো আমি নিৰীক্ষণ কৰিম সেইটো আমাৰ নিয়ন্ত্ৰণত নাথাকে। সে উদাহৰণস্বৰূপে ধৰা প্ৰচণ্ড ধুমুহা আমি লক্ষ্য কৰি আছোঁ যে একদম মানে আমাৰ পশ্চিম উত্তৰ কোণাৰ পৰা ধুমুহা উঠি আহি আছে, বাট ধুমুহাটো আমাৰ নিয়ন্ত্ৰণত থাকিব নেকি? ধুমুহাটো আমি ৰখাই দিব পাৰিম নেকি যে ধুমুহাটো ৰাখি দিলোঁ মই ভালকৈ চাই লওঁ? ন, সেইটো নেচাৰেলি হৈ থাকিব, তাৰ মাজত আমি নিৰীক্ষণ কৰিব। সে ধৰা তোমাৰ ভূমিকম্প আৰ্থকুইক, যিটো ভূমিকম্প আহিছে তুমি সেই সময়ত নিৰীক্ষণ কৰিব লাগিব। কি হৈছে যে কঁপি আছে, ডাঙৰ ডাঙৰ অট্টালিকাবোৰ ভাঙি গৈ আছে, মাটিৰ তললৈ গুচি গৈ আছে, ফাটি গৈ আছে, বাট ভূমিকম্পটো আমি ৰখাব নোৱাৰোঁ। এনেকুৱা বিভিন্ন প্ৰাকৃতিক যিবিলাক দুৰ্যোগ আছে সেই সময়তো যেতিয়া আমি নিৰীক্ষণ কৰিম সেইটো আমাৰ নিয়ন্ত্ৰণৰ বাহিৰত থাকে, নিয়ন্ত্ৰণাধীন নহয়। পৰীক্ষণ যে পৰীক্ষণ হ'ল তোমাৰ কৃত্ৰিম পৰিৱেশত ব্যক্তিৰ ইচ্ছা অনুযায়ী কৰা মানে কাৰ্যযোগ্য। কৃত্ৰিম পৰিৱেশ বুলি কোৱাৰ লগে লগে লেবৰেটৰীত গৈ পেলাই তুমি পানীৰ অণুটো চাই আছা যে H2O, হাইড্ৰজেনৰ 2টা অণু আৰু অক্সিজেনৰ 1টা অণু ঠিকে আছে নে নাই, সেই পানীৰ অণুটো তুমি চাব খুজিছা। তো চোৱাৰ সময়ত তেতিয়া সেইটো তোমাৰ নিয়ন্ত্ৰণত থাকিব, যেতিয়া ইচ্ছা তেতিয়াই কৰিব পাৰিবা, বাৰ বাৰ কৰিব পাৰিবা। সে কোনো সৰু বস্তু দূৰবীক্ষণ যন্ত্ৰৰ দ্বাৰা আমি দেখিব পাৰিম বা অনুবীক্ষণ যন্ত্ৰৰ দ্বাৰা আমি যেতিয়া ক্ষুদ্ৰাতি ক্ষুদ্ৰ বস্তু এটা আমি চাব যাম, এবাৰৰ জেগাত 2বাৰ 3বাৰ 10বাৰ 100বাৰ আমাৰ যিমানবাৰ ইচ্ছা আমি সিমানবাৰ আমি কনফাৰ্মেশ্যন সুনিশ্চিত হোৱা নলৈকে আমি কি কৰিব পাৰোঁ, সেইটো আমি পুনৰবাৰ আমি চোৱাৰ সুবিধাটো আছে। গতিকে কি হ'ল যে পৰীক্ষণ কৃত্ৰিমভাৱে কৃত্ৰিম পৰিৱেশত ব্যক্তিৰ ইচ্ছা অনুযায়ী কৰা যায়, পুনৰ কৰাৰ তাত সুবিধা আছে। আৰু ইয়াৰ বৈশিষ্ট্য কেইটামান দিয়া হৈছে যে পৰীক্ষণ হৈছে এক উদ্দেশ্যযুক্ত প্ৰত্যক্ষ, যে পৰীক্ষণটো কিন্তু প্ৰত্যক্ষৰ অন্তৰ্গত, কাৰণ পৰীক্ষণ কৰিবলৈ হ'লেও আমি প্ৰত্যক্ষ কৰিব লাগিব। গতিকে পৰীক্ষণৰ মাজতো প্ৰত্যক্ষ লুকাই আছে। দেখিলানে প্ৰত্যক্ষটো ইম্পৰ্টেঞ্চ বহুত বেছি, যে নিৰীক্ষণৰ ক্ষেত্ৰতো পৰীক্ষণ আছে, পৰীক্ষণৰ ক্ষেত্ৰতো প্ৰত্যক্ষ আছে। নাম্বাৰ 2, পৰীক্ষণ হৈছে কৃত্ৰিম ঘটনা কৰা প্ৰত্যক্ষ। যে কৃত্ৰিম ঘটনা আমি লেবৰেটৰীত ঘটনাটোক আমি সৃষ্টি কৰি বনাই পেলাই তাৰ ওপৰত আমি বৈজ্ঞানিক যন্ত্ৰপাতিৰ জৰিয়তে আমি সেই বস্তুটোক কি কৰিম, নিৰীক্ষণ কৰিম, অৰ্থাৎ পৰীক্ষণ কৰিম। পইণ্ট নম্বৰ 3, পৰীক্ষণ হৈছে কৃত্ৰিম পৰিৱেশত কৃত্ৰিমভাৱে কৰা ঘটনাবোৰৰ প্ৰত্যক্ষ। যে কৃত্ৰিম পৰিৱেশত কৃত্ৰিমভাৱে মানে কৃত্ৰিম এটা পৰিৱেশ সৃষ্টি কৰিব লাগিব লেবৰেটৰীত, আৰু কৃত্ৰিমভাৱে যিহেতু যন্ত্ৰপাতিৰ জৰিয়তে আমি কৰিম, সেইটো নেচাৰেল নহয়, সেইকাৰণে কৈছে কৃত্ৰিম পৰিৱেশত কৃত্ৰিমভাৱে কৰা ঘটনাৰ প্ৰত্যক্ষ। পইণ্ট নম্বৰ 4, পৰীক্ষণত ঘটনা সদায় নিয়ন্ত্ৰণাধীন। ইয়েছ, ইতিমধ্যে আমি উল্লেখ কৰিছোঁ যে পৰীক্ষণৰ সময়ত ঘটনাটো সদায় নিয়ন্ত্ৰণাধীন, সেইটো মোৰ নিজৰ নিয়ন্ত্ৰণত থাকিব। মই যেতিয়া ইচ্ছা তেতিয়াই মই পৰীক্ষণ কৰিব পাৰিম, যিমানবাৰ ইচ্ছা সিমানবাৰেই মই পৰীক্ষণ কৰিব পাৰিম, আৰু সেইকাৰণে কৈছে নিৰীক্ষণতকৈ পৰীক্ষণৰ এই সুবিধাটো বেছি। নেক্সট আহিল নিৰীক্ষণ আৰু পৰীক্ষণৰ সম্বন্ধ, ৰিলেশ্যন বিটুইন চিম্পল অবজাৰভেশ্যন এণ্ড এক্সপেৰিমেণ্ট। যে নিৰীক্ষণ আৰু পৰীক্ষণৰ মাজত কি সুবিধা, যে ইয়াৰ ক্ষেত্ৰত দেখা যায় যে এই সম্বন্ধৰ ক্ষেত্ৰত তোমাৰ 2টা বস্তুই পোৱা যায়। নিৰীক্ষণ আৰু পৰীক্ষণৰ মাজৰ সম্বন্ধ যদি উল্লেখ কৰা যায়, ইয়াৰ সুবিধা অসুবিধা গোটেইখিনি বস্তুই ইয়াত সাঙুৰি লোৱা হৈছে, বা তোমাৰ ইয়াৰ মাজত থকা সাদৃশ্য, ইয়াৰ বৈসাদৃশ্য অৰ্থাৎ মিল আৰু অমিল ইয়াৰ লগত জড়িত হৈ আছে। তো প্ৰথমতে আমি নিৰীক্ষণ আৰু পৰীক্ষণৰ সাদৃশ্যখিনি আমি উল্লেখ কৰিম, ইয়াৰ মাজত থকা যিখিনি মিল। নম্বৰ 1, নিৰীক্ষণ আৰু পৰীক্ষণ এই 2 প্ৰক্ৰিয়াই উদ্দেশ্যযুক্ত ঘটনাৰ প্ৰত্যক্ষ। এই 2টাই আমি উদ্দেশ্য ৰাখিব লাগে আৰু 2টাতেই আমি প্ৰত্যক্ষ কৰিব লাগে। নম্বৰ 2, নিৰীক্ষণ আৰু পৰীক্ষণ উভয় প্ৰকাৰ নিৰ্বাচনাত্মক উদ্দেশ্য আগত ৰাখি 2 প্ৰক্ৰিয়াতেই প্ৰত্যক্ষৰ বিষয়বস্তু নিৰ্বাচন কৰি লোৱা হয়। যে নিৰীক্ষণেই হওক বা পৰীক্ষণেই হওক, তাত আমি কি কৰিব লাগে, বিষয় এটা আমি নিৰ্বাচন কৰি পেলাই তাৰ ওপৰত আমি নিৰীক্ষণ বা পৰীক্ষণ কৰিব লাগে। পইণ্ট নম্বৰ 3, নিৰীক্ষণ আৰু পৰীক্ষণ উভয়ে সুনিয়ন্ত্ৰিত প্ৰত্যক্ষ। ইয়েছ,
যে নিৰীক্ষণৰ ক্ষেত্ৰতো আমি নিয়ন্ত্ৰিতভাৱে নিজৰ নিয়ন্ত্ৰণ সঠিকভাৱে ৰাখি পেলাই আমি নিৰীক্ষণ কৰিব লাগে। পৰীক্ষণৰ ক্ষেত্ৰতো আমি এটা সঠিক নিয়ন্ত্ৰণত থাকি পেলাই সুনিয়ন্ত্ৰিতভাৱে পৰীক্ষণ কৰিব লাগে, যাৰ কাৰণে দুয়োটাৰ মাজত কি আছে, এটা সাদৃশ্য আছে। নেক্সট, বৈসাদৃশ্য, পাৰ্থক্য। নিৰীক্ষণৰ বিষয়বস্তুৰ প্ৰকৃতিয়ে যোগান ধৰে। নিৰীক্ষণৰ বিষয়বস্তুৰ প্ৰকৃতি নেচাৰে, একদম নেচাৰেলি আমি প্ৰকৃতিগতভাৱে পাওঁ, কিন্তু পৰীক্ষণত আমি কৃত্ৰিমভাৱে কৃত্ৰিম বস্তু এটা আমি সৃষ্টি কৰি পেলাইহে আমি প্ৰত্যক্ষ কৰিব লাগে। নিৰীক্ষণত ঘটনাক প্ৰাকৃতিক পৰিৱেশত প্ৰত্যক্ষ কৰা হয়, কিন্তু পৰীক্ষণত ঘটনাক কৃত্ৰিম পৰিৱেশত প্ৰত্যক্ষ কৰা হয়। ইয়েছ, যে আমি যেতিয়া নিৰীক্ষণ কৰোঁ তেতিয়া আমি প্ৰাকৃতিক নেচাৰেল প্ৰাকৃতিক জগতৰ বস্তু এটা প্ৰাকৃতিকভাৱেই আমি কি কৰিব পাৰোঁ, নিৰীক্ষণ কৰিব পাৰোঁ। কিন্তু পৰীক্ষণৰ ক্ষেত্ৰত আমি কৃত্ৰিম পৰিৱেশত কৃত্ৰিম বস্তু এটাহে আমি নিৰীক্ষণ কৰিব পাৰোঁ। তো তোমালোকে নিৰীক্ষণ তোমাৰ নিৰীক্ষণ আৰু পৰীক্ষণৰ মাজৰ সম্বন্ধখিনি বুজিলা, ইয়াৰ মাজত থকা যিটো মিল অমিল, আৰু এক্সামত কিন্তু এইবিলাক তেনেকৈ আহে যে তোমাৰ নিৰীক্ষণ আৰু পৰীক্ষণৰ মাজত থকা তিনিটা মিল বা দুটা সাদৃশ্য বৈসাদৃশ্য উল্লেখ কৰে। যে পৰীক্ষণৰ তুলনাত আমি নিৰীক্ষণত বেছি সুবিধা আছে। কি সুবিধা আছে? যে পৰীক্ষণৰ তুলনাত নিৰীক্ষণৰ পৰিসৰ অতি ব্যাপক। প্ৰাকৃতিক ৰাজ্যৰ অহৰহ বিভিন্ন ঘটনা ঘটিয়ে থাকে, তাৰে কিছুমান সদায় আৰু কিছুমান মাজে মাজে ঘটা ঘটনা। এই ঘটনাবোৰৰ কোনো পৰিসৰ নাথাকে। যে নিৰীক্ষণৰ কি হৈছে, ইয়াৰ পৰিসৰটো ব্যাপক বুলি কোৱা হৈছে। কিয় কোৱা হৈছে চোৱা, যে নিৰীক্ষণৰ ক্ষেত্ৰত আমি পাহাৰ পৰ্বত নদ নদী সাগৰ নিজৰা যিমান বস্তু আছে সকলো আমি নিৰীক্ষণ কৰিব পাৰিম, কিন্তু এই বস্তুবিলাক আমি পৰীক্ষণ কৰিব পাৰিম নেকি? আমি লেবৰেটৰীত পাহাৰ এখন সোমাই ল'ব পাৰিম নেকি? সাগৰ এখন লোৱা যাব নেকি? গতিকে নিৰীক্ষণত তোমাৰ সুবিধাটো বেছি। নিৰীক্ষণৰ আৰু এটা সুবিধাৰ কথা কৈছে, নিৰীক্ষণত কাৰ্যৰ পৰা কাৰণলৈ আৰু কাৰণৰ পৰা কাৰ্যলৈ যাব পাৰি। যে নিৰীক্ষণত আমি কজ এণ্ড কণ্ডিশ্যন যিটো আছিলে, কাৰ্যৰ পৰা কাৰণ, কাৰণৰ পৰা কাৰ্য। যেনেকুৱা ধৰা অতিমাত্ৰা বৰ্ষণ হৈছে, অতিমাত্ৰা বৰ্ষণৰ ফলত একদম মানে ভয়াৱহ বানপানী হৈছে, তেনেহ'লে বানপানীৰ কাৰণ হ'ল বৰ্ষণ। আকৌ অতিমাত্ৰা তোমাৰ বানপানী হোৱাৰ ফলত নদীৰ গৰাখহনীয়া হৈছে, গতিকে গৰাখহনীয়াৰ কাৰণ কি? বানপানী। গতিকে পানীটো এবাৰ হ'ল কাৰ্য, আকৌ হ'ল কাৰণ। গতিকে প্ৰকৃতি জগতত কি আছে? কাৰ্যৰ পৰা কাৰণ আৰু কাৰণৰ পৰা কাৰ্য যোৱাৰ এটা সুবিধা আছে। 3 নম্বৰত কোৱা হৈছে নিৰীক্ষণৰ স্থান পৰীক্ষণৰ আগত, নিৰীক্ষণ পৰীক্ষণতকৈ পূৰ্বৱৰ্তী। যে ইয়েছ, এই কথাটো মানে এটা সুবিধা। নিৰীক্ষণটো সদায় আগত কৰা হয়। প্ৰথম নিৰীক্ষণ, তাৰপিছতহে আমি পৰীক্ষণ কৰিব পাৰোঁ। আকৌ যেতিয়া পৰীক্ষণ কৰিম তেতিয়াও কিন্তু নিৰীক্ষণ কৰা হয়। গতিকে নিৰীক্ষণৰ সুবিধাটো বেছি। নেক্সট, নিৰীক্ষণৰ তুলনাত পৰীক্ষণৰ সুবিধা। আকৌ পৰীক্ষণত কি কি সুবিধা আছে? নিৰীক্ষণত কেইবাটা সুবিধা আমি পালোঁ, ঠিক অনুৰূপ ধৰণে পৰীক্ষণৰো কিছুমান সুবিধা আছে। পৰীক্ষণত ঘটনা পুনৰ প্ৰত্যক্ষ কৰিব পাৰি। ইয়েছ, যে পৰীক্ষণ এটা কৰিলে আমি এবাৰ বুজা নাই দুবাৰ, দুবাৰ বুজা নাই 3 বাৰ 10 বাৰ, আমি 100 বাৰ আমি পৰীক্ষণত কি কৰিব পাৰোঁ, পুনৰ বস্তু এটা আমি বুজাৰ ক্ষেত্ৰত ত্ৰুটি নকৰাকৈ আমি এই ঘটনাটো অনুৰূপ ধৰণে সৃষ্টি কৰি আমি পুনৰ ঘটনাটো প্ৰত্যক্ষ কৰিব পাৰোঁ। কিন্তু নিৰীক্ষণত যিহেতু প্ৰাকৃতিক জগতৰ লগত জড়িত হৈ আছে, নেচাৰেলভাৱে হয়, তাত আমি পুনৰ প্ৰত্যক্ষ কৰাৰ সুবিধাটো নাই। যে ভূমিকম্প এটা হৈ আছে, ভূমিকম্প হৈ গ'ল, তুমি তাৰপিছত সুস্থ হৈ ভাবিলা যেতিয়া মই ভূমিকম্পটো চাব পাৰিবা? কিন্তু লেবৰেটৰীত যিবিলাক আমি ঘটনা তোমাৰ আমি পৰীক্ষণ কৰোঁ, আমাৰ যেতিয়া ইচ্ছা যেনেকৈ ইচ্ছা আমি তেনেকৈ কৰিব পাৰোঁ। গতিকে এটা সুবিধা আছে। পইণ্ট নম্বৰ 2, নিৰীক্ষণত পৰীক্ষণীয় ঘটনাক পৰীক্ষকে আন অপ্ৰাসংগিক ঘটনাৰ পৰা সম্পূৰ্ণ পৃথক কৰিব পাৰে। যে যেতিয়া আমি পৰীক্ষণ কৰিম বিভিন্ন ঘটনাৰ মাজত জাষ্ট এটা বস্তুক আমি মানে সেই বস্তুটোৰ প্ৰতি লক্ষ্য কৰিম। যে ধৰা তোমাৰ এজন ব্যক্তি বেমাৰত ভুগি আছে, জ্বৰত ভুগি আছে, তেওঁৰ মেলেৰিয়া হৈছে নে নাই আমি চাম। তো ব্লাডটো যেতিয়া আমি টেষ্ট কৰিম, পৰীক্ষা কৰিম, ব্লাডততো বিভিন্ন ধৰণৰ বস্তু আছে, হয়নে নাই? কিন্তু সেই বস্তুখিনিতে নোচোৱাকৈ কেৱল তাত মেলেৰিয়াৰ বীজাণু আছে নেকি সেই বস্তুটো তেওঁ লক্ষ্য কৰিব। অৰ্থাৎ একাধিক বস্তুৰ মাজত তেওঁৰ লক্ষ্য উদ্দেশ্যত থকা বস্তুটো কি কৰিব পৰা যায়, নিৰীক্ষণ কৰি পৰীক্ষণ কৰিব পৰা যায়। এই সুবিধাটো আছে। কিন্তু নিৰীক্ষণ কৰাতে প্ৰাকৃতিকভাৱে যেতিয়া আমি নিৰীক্ষণ কৰিম সেই সুবিধাটো নাই। পৰীক্ষণত ঘটনাবোৰ অতি সুস্থভাৱে প্ৰত্যক্ষ কৰিব পাৰি। যে পৰীক্ষণৰ সময়ত একেবাৰে আমি সুস্থ সবলভাৱে আমি ঘটনাটো প্ৰত্যক্ষ কৰিব পাৰোঁ। সে ধৰা এতিয়া তুমি বিচনাত ৰাতি হৈ আছে, প্ৰচণ্ড ধুমুহা আছে, সেই ৰাতিৰ সময়তে তুমি ধুমুহাটো আমি কি কৰিব লাগিব, নিৰীক্ষণ কৰিব লাগিব। বাট পৰীক্ষণৰ তেনেকুৱা নাই, মই অসুস্থ আছে এতিয়া মই নকৰোঁ।
মই যেতিয়া একেবাৰে সুস্থ একদম সবল হৈ থাকিম মোৰ একদম নিজৰ ইচ্ছা মতে আমি সেই সময়ত আমি পৰীক্ষণ কৰিব পাৰিম কিন্তু নিৰীক্ষণটো মোৰ নিজৰ ইচ্ছাৰ ওপৰত ডিপেণ্ড নকৰিব 4 নম্বৰ নিৰীক্ষণৰ সিদ্ধান্ত সম্ভাৱনামূলক কিন্তু পৰীক্ষণৰ সিদ্ধান্ত নিশ্চিত স্বভাৱত ইয়েছ যে বস্তু এটা আমি যেতিয়া নিৰীক্ষণ কৰিম তাৰ যিটো সিদ্ধান্ত জাষ্ট শেষৰ পইণ্টটোক আমি কি কৰিব পাৰিম সম্ভাৱনামূলক মানে হ'ব পাৰে নহ'ব পাৰে এটা সন্দেহৰ অৱকাশ থাকি যায় কিন্তু পৰীক্ষণত কোনো সন্দেহৰ অৱকাশ নাই ইয়া নিশ্চিত স্বভাৱৰ হ'ব লাগিব তো এয়াই হ'ল আমাৰ আগমনৰ বস্তুগত ভিত্তি তো বুজিব পাৰিছা নিশ্চয় ওকে ধন্যবাদ